টেটু আৰ্ট আপোনাৰ কিমান প্ৰিয়? গোটেই শৰীৰটোত টেটু আঁকি এলিয়েনৰ দৰে আকৃতি লৈ ৰূপান্তৰ হোৱাৰ কথা কেতিয়াবা আপুনি কল্পনাও কৰিছেনে? আচৰিত লাগিছে নহয়নে? আচৰিত নহ'ব, কিয়নো এই আজব কামটো কৰিছে ফ্ৰান্সৰ এজন যুৱকে। হয়, ফ্ৰান্সৰ এজন ৩৪ বছৰীয়া যুৱক, নাম এন্থনী লফ্ৰেডো। নিজৰ শৰীৰটো এলিয়েনলৈ পৰিৱৰ্তন হোৱাৰ এটা চখৰ বাবেই টেটু আৰু চাৰ্জাৰী কৰি ল'লে এই আজব ৰূপ, দ্য ব্লেক এলিয়েন। ছ'চিয়েল মিডিয়াত ভাইৰেল এন্থনীৰ এই নতুন নাম। ক্লাব 113 পডকাষ্টত এন্থনীয়ে কেইদিনমান পূৰ্বে কৈছিল যে বৰ্তমান সময়ত জীৱন নিৰ্বাহত বহু কষ্টৰেই সন্মুখীন হৈছে এন্থনী লফ্ৰেডোই। টেটু আৰু চাৰ্জাৰীসমূহ কৰি এই যে আজব ৰূপ লাভ কৰিছে, তাৰ বাবে কিন্তু কোনো ঠাইতে কৰ্মসংস্থাপন বা চাকৰিও লাভ কৰা নাই বৰ্তমানলৈকে এন্থনীয়ে। ২৭ বছৰ বয়সতে নিজৰ এলিয়েন হোৱাৰ সপোনেৰে আৰম্ভ কৰিছিল টেটু আৰু চাৰ্জাৰীসমূহৰ এই যাত্ৰা। ইয়াৰ পূৰ্বে কিন্তু আপুনি মই যেনেকুৱা ঠিক সাধাৰণ মানুহৰ দৰেই দেখাত আছিল এন্থনী। চকুৰ মণিত কলা ৰঙৰ টেটু, কাণ, হাত, জিভাত আকৌ দুটা ভাগত ভাগ কৰিছে এন্থনীয়ে। আৰু এনেধৰণে অত্যাধিক চাৰ্জাৰী তথা টেটু কৰাইছে নিজৰ শৰীৰত। আৰু এলিয়েনৰ দৰে হাতোৰা বনাবলৈ এন্থনীয়ে নিজৰ এখন হাতৰ দুটাকৈ আঙুলিও কাটি পেলাইছে। এতিয়া কিন্তু মুঠেও সুখী নহয় এন্থনী। নিজক লৈ সম্পূৰ্ণৰূপে অনুতপ্ত এন্থনী। এই এলিয়েন সদৃশ চেহেৰাৰ বাবে কৰ্মসংস্থাপনৰ লগতে সমাজৰ পৰাও অৱহেলাৰ সন্মুখীন হয় এন্থনী লফ্ৰেডো ওৰফে দ্য ব্লেক এলিয়েন।